মই আজি আপোনালোকক আগৰ যিকেইটা নম্বৰ শিকাইছিলোঁ তাত পিছৰখিনি ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মই দিয়া ধৰণে অভ্যাস কৰিব। আজি মই যিটো নম্বৰ দিম সেইটো কৈছোঁ কি তেৰে কেটে তেৰে কেটে তেৰে কেটে কেটে তাক তেৰে কেটে তেৰে ধৰণে আপোনালোকে বজাব। মই নাম্বাৰটো নিশ্চয় মনত থাকিলে আপোনালোকৰ তেৰে কেটে তিনিবাৰ তেৰে কেটে আৰু কেটে তাকো তেৰে কেটে দুবাৰ তেৰে কেটে কেটে তাকো তেৰে কেটে কেনেকৈ বজাব লাগে মই আগতে কৈ দিছোঁ আপোনালোকক। এই গাপ বা যিখিনি খুণ আগত প্ৰথমতে কৈছিলোঁ ইয়াতে আধা অংশত বজাব আৰু এইটো কে কে কেটে কেটে যে কেটে কেটে তাক কে কে তাক আৰু এই বায়াৰ হাতখন ৰাখোঁতে আমি কি কৰিব লাগিব অলপমান আঙুলিকেইটা অকণমান ফাঁক কৰি ৰাখিব লাগিব। এনেদৰে এনেকুৱাকৈ নহয় অকণমান ফাঁক কৰি ৰাখিব, এনেদৰে ৰাখিব। মই এবাৰ এই নাম্বাৰটো বজাইছোঁ এতিয়া মই আপোনালোকক কৈছোঁ এইটো বায়া দাইনা আৰু বায়া। এই বায়াটোৰ দাইনাটো যেনেকুৱা ধৰণে আছিল মই প্ৰথমতে কৈছোঁ ইয়াৰ চিনাকিখিনি কৰি দিছিলোঁ, ঠিক তেনেদৰে বায়াৰো এনেকুৱা ধৰণে হয়। গতিকে আমি যেতিয়া বায়াত বজাম বায়াত এই ঘে ঘে বা গ ঘে বায়াত সাধাৰণতে ঘে বানি বজোৱা যায় বা ঘে বজোৱা হয়। ইয়াৰে খুণখিনি আমি কি কৰিম আগৰ পিনে ৰাখিব লাগে। এনেধৰণে যদি বজাওঁ আমি চাব এনেদৰে বজোৱা নহয়, শব্দটো কম ওলাব। গতিকে আমি কি কৰিব লাগিব এইখিনি আগৰ পিনে ৰাখিম আৰু বায়াটো সাধাৰণতে কি কৰিব লাগে পোন কৰি ৰাখিব হা। আৰু কিছুমানে বায়াটো এনেধৰণেও লয়, এইটো নিজৰ সুবিধা মতে লৈ হ'ল। আপোনালোকে এনেকৈ ল'ব পাৰিব বা এনেধৰণে ল'ব পাৰিব, একো অসুবিধা নাই। এইটো অকণমান মই এনেদৰে লৈছোঁ চাব গে ঘে ঘে মই গে বানি বজাইছোঁ। কিন্তু গে কাৰণে আপোনালোকে লিখি ল'ব পাৰে বি ফৰ বায়া হা। আমি কি লিখিম এই যি মধ্যমা অনামিকা আৰু কনিষ্ঠ এই তিনিটা আঙুলি, তাৰ কাৰণে আমি লিখিব পাৰোঁ B3 অৰ্থাৎ বায়া বি ফৰ বায়া B3 আৰু B1। আপোনালোকে তেনেদৰে লিখি ল'ব পাৰিব B3 মানে বায়া বায়াৰ তিনিটা আঙুলি অৰ্থাৎ বি ফৰ বায়া আৰু 3 ফিংগাৰ হা B3 আৰু B1 এনেদৰে লিখিলে মনত থাকিব নিশ্চয়। গতিকে B3 বজাইছোঁ মই গে গে আৰু ঘে হা গে ঘে গ ঘে বা গে ঘে গ ঘে গ ঘে গ ঘে না না। এইটো না বা তা আগত আমি তা পাইছিলোঁ তা বা না এক কথা। গতিকে বজাব গ ঘে গ ঘে গ ঘে না না। ঠিক আছে ঘে 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 না না আৰু কে 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 না না। এতিয়া বায়াত আমি যে গে বজাম এই গে বানি বজাওঁতে কি কৰিব লাগে আমি এই যিখিনি মণিবন্ধ আছে হা মণিবন্ধখিনি বায়াত ঠিক মানে কি কৰিব ইয়াত প্ৰেছাৰ দিব নালাগে। এনেকৈ ওপৰত ৰাখি লোৱা হাতখন প্ৰেছাৰ নিদিব হা। আমি যিখিনি হাতৰ জোৰটো আমি ঠিক এই বজ্ৰাৰ ওপৰত দিব লাগে, এনেদৰে ৰাখিব লাগে হা। ইয়াত প্ৰেছাৰ নিদিব, ইয়াত প্ৰেছাৰ দিলে কি হ'ব চাউণ্ডটো এনেকুৱা হ'ব হা। গতিকে আমি এনেকুৱা ৰাখিম গ গ ঘে বা ঘে 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 না না ঘে ঘে
না না কি বলবো মই B3 B1 B3 B1 B3 B1 না না এবার কে কি কোন তেরেকেটা যে বলছো একই কথা কে 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 না না ইয়াৰ নম্বৰটো কি হ'ল কে 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 কে